নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম মোৰ ইউটিউব চেনেল দি কৃপা ব্লগলৈ। আশা কৰোঁ আপোনালোক সকলোৱে মোৰ নতুন ভিডিঅ'টি চাই ভাল পাব। তেনেহ'লে বলকচোন দেৰি নকৰোঁ, মই আজি দুপৰীয়াৰ সাজ কিহেৰে খালোঁ, কেনেদৰে বনালোঁ তাকে চাওঁ। তাৰ বাবে আজি এয়া কলডিল ভাজি খাম। এয়া কলডিলখিনি ধুনীয়াকৈ কুটি লৈ ল'লোঁ আৰু এয়া কলা কচুত খাৰ দি খাম। এয়া কলা কচু লৈ লৈছোঁ। আৰু আপোনালোকে জানেনে, কলা কচু শৰীৰৰ বাবে বহুত উপকাৰী হয়। মাহঁতে প্ৰায়ে কৈ থকা শুনো যে কলা কচু খালে গাত তেজ হয়। আৰু এনেও সেউজীয়া শাক পাচলি আমাৰ শৰীৰৰ বাবে বহুত উপকাৰী। গতিকে বেছিভাগ আপোনালোকে সেউজীয়া শাক পাচলিয়ে খোৱাটো ভাল আজিকালি। এয়া এতিয়া কচুখিনি ধুনীয়াকৈ চেলাই কুটি লৈ ল'লোঁ আৰু এইখিনি ভালদৰে ধুই ল'লোঁ। আৰু এতিয়া কেৰাহীটোত তেল অকণমান গৰম হ'বলৈ দি পিঁয়াজ আৰু জলকীয়া দি দিলোঁ আৰু এয়া কলডিলখিনি দি দিলোঁ। এইখিনি অকণমান টাইম ভাজি লৈ ইয়াতে প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি দি আকৌ কিছু টাইমৰ বাবে এইখিনি ভাজি ল'ব লাগিব। আপোনালোকে যদি কলডিল এনেদৰে ভাজি খাই পোৱা নাই, তেতিয়াহ'লে এবাৰ এনেদৰে ট্ৰাই কৰিব, খুবেই সোৱাদ লগা হয়। আৰু এয়া এতিয়া নিমখ হালধিখিনি দি কিছু টাইম ভাজি ইয়াতে এতিয়া 5 মিনিটমানৰ বাবে ঢাকনিখন লগাই দি দিম। আৰু এফালে এতিয়া মোৰ দালিখনো হৈ গ'ল। দালিখন বনোৱাটো দেখুৱাব নহ'ল বাৰু, পাছত কেতিয়াবা এদিন। আৰু এয়া এতিয়া কলডিল ভাজিখনো ধুনীয়াকৈ হৈ গ'ল। এয়া কলডিলখিনি দেখিবলৈ ধুনীয়া এটা কালাৰো আহিছে আৰু খাবলৈও ধুনীয়া সোৱাদ। আৰু এয়া এফালে ভাতো উঠাই দি দিলোঁ। আকৌ এতিয়া সেইটো কেৰাহীতে কলডিলখিনি গুচাই লৈ অকণমান তেল দি তেলখিনি গৰম হ'বলৈ দি ইয়াতে এতিয়া কলা কচুখিনি দি দিলোঁ। কলা কচুৰ খাৰত পিঁয়াজ দিব নালাগে। আৰু এয়া এতিয়া প্ৰয়োজন অনুসৰি নিমখ আৰু বেকিং ছ'ডা অকণমান দি দিলোঁ। বেকিং ছ'ডা অনুসৰি আপোনালোকে কলাখাৰো দিব পাৰে। মোৰ তাত কলাখাৰ নাছিলে বাবে মই বেকিং ছ'ডা লৈ লৈছোঁ। একে কথা, যিকোনো এবিধ দি দিলেই হ'ব। আৰু এইখিনি এতিয়া ভালদৰে লৰাই এতিয়া ইয়াতে মই প্ৰায় 6-7টামান জলকীয়া দিছোঁ। জলকীয়া আপোনালোকে আপোনালোকৰ প্ৰয়োজন মতে দিব। মই জলকীয়া খাই অলপ ভাল পাওঁ বাবে জলকীয়া অলপ বেছিকৈ দি দিছোঁ। আৰু এয়া কিছু টাইমৰ বাবে ঢাকনিখন লগাই দিলোঁ। আৰু এয়া এতিয়া আমাৰ দুপৰীয়াৰ সাজ ৰেডি হৈ গ'ল। এয়া ভাত, দাইল, খাৰ আৰু কলডিল ভাজিৰে দুপৰীয়াৰ সাজটো একেবাৰে খাবলৈ ৰেডি। আপোনালোকে যদি চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে প্লিজ ছাবস্ক্ৰাইবো কৰি দিব মোৰ চেনেলটো।